সাংবাদিক বন্ধুসকল, আমি ৪৪ নং গোৰেশ্বৰ সমষ্টিৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ যি আবেদন পত্ৰ দাখিলৰ পৰ্ব সেইটো আমি সম্পন্ন কৰিছিলোঁ আৰু সেই মৰ্মে আমাৰ গোৰেশ্বৰ সমষ্টিত প্ৰায় ৮জন কেণ্ডিডেট আছিল আৰু তাৰে মানে যিটো স্কেনিং কমিটিৰ পৰা আজি আমাৰ APCC আৰু অল ইণ্ডিয়াৰ এজন প্ৰতিনিধি আহিছে। তেওঁলোকে আমাৰ বিভিন্ন দল সংগঠন বা আমাৰ প্ৰাৰ্থীসকলৰ পৰা ডাটা লৈছে। গতিকে এই উদ্দেশ্যে আজি আমি ইয়াত সমবেত হৈছোঁ আৰু আমি আশা ৰাখিছোঁ আমাৰ গোৰেশ্বৰ সমষ্টিত নৱগঠিত গোৰেশ্বৰ সমষ্টিত আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী যিয়েই নহওক এবাৰ জয় অনিবাৰ্য। কাৰণ বিগত ২৫ বছৰে আমাৰ বৰ্তমানৰ স্পিকাৰ বিশ্বজিৎ দৈমাৰীৰ যিটো অকৰ্মণ্যতা, তেওঁৰ যিটো মানে কাম নোহোৱা স্বভাৱ বা চৰিত্ৰ, সেইফালৰ পৰা ৰাইজে অতিষ্ঠ হৈছে। গতিকে তেওঁক প্ৰত্যাহ্বান জনাই নিশ্চয় ৰাইজে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰিব আৰু নিশ্চয় আমিও আশা কৰিম কংগ্ৰেছ দলৰ শীৰ্ষ মহলে আমাক নিশ্চয় প্ৰাৰ্থী হিচাপে বাছনি কৰিব। মই যোগেশ্বৰ কলিতাক দীৰ্ঘদিন ধৰি এই সমষ্টিৰ আলিয়ে গলিয়ে প্ৰতিটো চুবুৰী প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত আগৰ পৰা প্ৰায় ৩০-৩৫ বছৰ লাগি আছোঁ আৰু বিগত ৪ মাহ ধৰি মই প্ৰতিদিনে সমষ্টিৰ ভিতৰে বাহিৰে ঘূৰি আছোঁ। গতিকে যদি দলীয় নেতৃত্বই আমাক প্ৰাৰ্থী নিৰ্বাচন কৰে নিশ্চয় আমি এই সমষ্টি অসমৰ ৰাইজক আৰু অসম কংগ্ৰেছক উপহাৰ দিবলৈ সক্ষম হ'ম। আপুনি যেহেতু এটা সময়ত GSP দলত আছিলে, এতিয়া আপুনি কংগ্ৰেছ নাই এইটো ভুল ধাৰণা। মই GSPত নাছিলোঁ, মই অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিষ্ঠাপক আৰু আজিলৈকে যোৱা ২ মাহ আগলৈকে মই সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ। আৰু আপোনালোকে নিশ্চয় গম পায় যে এই অবড়ো সুৰক্ষা সমিতিৰ উদ্যোগতে বেনাৰতে মোৰ একক প্ৰচেষ্টা আৰু লগতে বিভিন্ন ৰাইজৰ সহযোগত আমি কোকৰাঝাৰত BPFৰ যিটো অতপালি, BPFৰ যিটো অত্যাচাৰ বা নৈৰাজ্যবাদ স্বেচ্ছাচাৰিতা, তাৰ বিৰুদ্ধে আমি নৱকুমাৰ শৰণীয়াক আনকি আমাৰ নৰেন্দ্ৰ মোদীতকৈও ভোট বেছি দিয়াবলৈ সক্ষম হৈছিলোঁ আৰু তাৰে ভিতৰত মই অন্যতম এজন সহযোদ্ধা আছিলোঁ। গতিকে মই অবড়ো সুৰক্ষা সমিতি এটা সংগঠন আছিল, সংগঠনটো সদায় কৰি নাথাকোঁ। আজি ২-৩ মাহ আগতে মই সংগঠনৰ পৰা পদত্যাগ কৰি কংগ্ৰেছ দলত জইন কৰিছোঁ আৰু কংগ্ৰেছ দলৰ কিছু সংখ্যক ঊৰ্ধ্বতম কৰ্তৃপক্ষ আমাক আবেদন কৰিব পৰামৰ্শ দিছিল, সেই হেতুকে মই আবেদন কৰিছোঁ। নাই বড়োটো মই আপোনালোকক কৈছোঁ যে বড়ো জনগোষ্ঠীটো আমাৰ অসমৰ এটা আদিমতন সন্মানীয় আদৰৰ জনগোষ্ঠী, সেইটোৰ লগত আমাৰ কোনো সংঘাত নাই। কিন্তু BPFৰ যিটো উদ্ভাণ্ডলি, BPFৰ যিটো স্বেচ্ছাচাৰিতা, তাৰ কাৰণেহে বড়ো জন্ম হৈছিল। গতিকে মই আজিও আপোনালোকক অনুৰোধ কৰি ক'ম, বড়ো জনগোষ্ঠীটো আমাৰ অতি আদৰৰ অতি স্নেহৰ বৃহত্তম এটা মানে প্ৰাচীন জনগোষ্ঠী। গতিকে এই জনগোষ্ঠীটোৰ লগত আমাৰ কোনো সংঘাত নাই। কেৱল এই বড়ো জনগোষ্ঠীটোক ঠগ প্ৰবঞ্চনা কৰি বড়োৰ এচাম ৰাজনৈতিক নেতাই যিটো চৰম প্ৰতাৰণা কৰি আছিল তাৰ বিৰুদ্ধে মানে বড়ো বা অবড়ো হৈছিল। আৰু আপোনালোকে জানি ভাল পাব, গোসাইগাঁৱত বড়ো ল'ৰাই আমাৰ অবড়ো সুৰক্ষা সমিতিৰ দায়িত্ব লৈ আছিল, কছাৰী নাৰ্জাৰী। গতিকে তেনেকুৱা পৰ্যায় আজি আপোনালোকে চাওক, এইবিলাক অঞ্চলত বিশ্বজিৎ দৈমাৰী 25 বছৰ তেওঁ সাংসদ বা স্পিকাৰ বা MLA হৈ থাকিল, কিন্তু ৰাইজৰ কোনো উন্নতি হোৱা নাই, কিন্তু নেতাসকলৰ ঠিকে উন্নতি হ'ল। আজি বিশ্বজিৎ দৈমাৰীৰ যিটো ইয়াৰে চৌহদ আৰু অন্য ঠাইত তেওঁৰ যিটো সম্পত্তি আপোনালোকে চাওক না। গতিকে তেওঁ এই গোটেই ৰাইজক শোষণহে কৰি আছে আৰু তাৰেই কাৰণে অবড়ো সুৰক্ষা সমিতিৰ জন্ম হৈছে। নিশ্চয় হয়। নাই এতিয়া চাওক, সমস্যা যেতিয়ালৈ থাকে তেতিয়া সংগঠনটো মৰহি নাযায়। কিন্তু নতুন চামে ভাবিব যদি ভূমিৰ অধিকাৰ নাথাকে, যদি ভাষাৰ অধিকাৰ নাথাকে, সেইবিলাক হৈ থাকিব। কিন্তু বৰ্তমান যিহেতু মাটি নামজাৰি ভূমিৰ অধিকাৰ কিছু তেওঁলোকে শিথিল কৰিছে, আজিৰ তাৰিখত অবড়ো সুৰক্ষা সমিতিয়ে মনে মনে আছে। আৰু যদি তেওঁলোকে পুনৰ কৰে যে অন্য জনগোষ্ঠীৰ ইয়াত ভূমিৰ অধিকাৰ নাথাকে, কিবা নাথাকে, তেতিয়াহ'লে নিশ্চয় তেনেকুৱা হোৱাটো স্বাভাৱিক। গতিকে মই ভাবোঁ তেনেকুৱা নহ'বৰ কাৰণে অসম চৰকাৰ বা আমাৰ যদি কংগ্ৰেছ চৰকাৰ হয় তেনেকুৱা কেতিয়াও হ'ব নিদিওঁ। প্ৰতিটো জনগোষ্ঠীৰ সম অধিকাৰ সম উন্নয়ন প্ৰতিষ্ঠা হ'বই লাগিব আৰু সেইকাৰণে আমি কংগ্ৰেছ দলত জইন কৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছোঁ আৰু দলে যদি আমাক এইখিনি আশীৰ্বাদ কৰে নিশ্চয় এই সমষ্টিটো আমি দলক উপহাৰ দিবলৈ সক্ষম হ'ম। 100% আশাবাদী। আৰু আশাবাদী হোৱাৰ এইটোৱে কাৰণ যে বিশ্বজিৎ দৈমাৰী যদি ইয়াত টিকট পায়, বিজেপি যদি প্ৰাৰ্থী হয়, মই আজিৰ পৰা 5-6 মাহ আগতে লিখিছিলোঁ
যে বিশ্বজিৎ দৈমাৰীৰ লগত যদি কংগ্ৰেছ দলে মোক প্ৰাৰ্থী দিয়ে 15-20 হাজাৰ ভোটত তেওঁক পৰাজিত কৰিম কাৰণ তেওঁৰ কৰ্ম তেওঁ বহুত যিটো কৰিব লাগিছিল একো কৰা নাই কাৰণ তেওঁৰ সন্মুখৰ এইটো আমাৰ গোৰেশ্বৰ নাওকাটা যিটো ৰাস্তা মহৰীপাৰাৰ পৰা আজিৰ তাৰিখত আপোনালোকে আহিব পাৰিছে নেকি কওক ভিতৰেদি আহিব লাগে তেওঁৰ সন্মুখৰ যিবিলাক ৰাস্তা গোটেই ৰাস্তা একো নাই মানে উন্নয়ন বুলি একো নাই গতিকে বিশ্বজিৎ দৈমাৰীৰ অকৰ্মণ্যতাৰ কাৰণে ইয়াতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী যদি যাকে নিদিয়ক জয় হ'ব কিন্তু মই হ'লে আৰু 100% কনফিডেন্স আছে মই ওলাই যাবলৈ সক্ষম হ'ম